নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকক সকলোকে ব্যঞ্জন হেঁপাহৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকক সকলোকে অনুৰোধ থাকিল যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যদি চাই ভাল লাগে তেনেহ'লে এটা লাইক আৰু কমেণ্টো কৰি দিব। আজি মই বনাব লৈছোঁ পাস্তা বনাবৰ কাৰণে মই প্ৰথমতে লৈছোঁ এয়া পাস্তা আৰু লগতে লৈছোঁ এটা বিলাহী, এটা গাজৰ আৰু এটা কেপচিকাম কুটি লৈছোঁ, পিঁয়াজ দুটা লৈছোঁ, এটা মিহিকৈ কুটিছোঁ, এটা ডাঙৰকৈ আৰু অকণমান জালুক, দুটা জলকীয়া কুটি লৈছোঁ, আলমণ্ড লৈছোঁ 10-12টামান আৰু নহৰু 4 ফুট মিহিকৈ কুটি লৈছোঁ। লগতে লৈছোঁ 1 কাপ আমুল গাখীৰ। এতিয়া মই কেৰাহী এখন পাতি গৰম হোৱাৰ পাছত অকণমান ৰিফাইন অইল দিছোঁ, লগতে দিছোঁ আলমণ্ডখিনি দি পিঁয়াজখিনিও লগতে ইয়াত দি দিছোঁ। মিহিকৈ কাটি থোৱা পিঁয়াজখিনি, ডাঙৰকৈ কাটি থোৱা পিঁয়াজখিনি নহয়, মিহিকৈ কাটি থোৱা পিঁয়াজখিনি ইয়াত দি অকণমান সময় মই ভাজিম। এতিয়া অকণমান সময় ভাজি হোৱাৰ পাছত ইয়াত মই বিলাহীখিনিও এড কৰি দিম। এতিয়া মই ইয়াত বিলাহীখিনি এড কৰি দিম। এয়া পাস্তা বনালে সাধাৰণতে আমি মেয়নিজ, চীজ বা পাস্তা চচ এইবিলাক দিওঁ, নহয়নে বাৰু? কিন্তু আজি মই যিটো ৰেচিপি বনাইছোঁ সেইটোত মই একো চচ বা মেয়নিজ বা চীজ ব্যৱহাৰ কৰা নাই। এনেকৈও পাস্তা বনাই খাই বহুত সোৱাদ লাগে আৰু হেল্ডিও হয়। আপোনালোকে ঘৰত ইচ্ছা কৰিলে বনাই খাই চাব পাৰে। এতিয়া মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ এয়া, আৰু লগতে দিম অকণমান চেনি। এয়া অকণমান চেনি দি দিছোঁ। এতিয়া মই বিলাহীখিনি প্ৰায় অকণমান সিজালৈকে ভাজিম। এতিয়া দিছোঁ অকণমান জিৰা গুড়ি আৰু লগতে দিছোঁ অকণমান ধনিয়া গুড়ি। মছলাখিনি দি হোৱাৰ পাছত মই 1 মিনিটমানৰ কাৰণে এতিয়া ঢাকোনখন মাৰি দিম আৰু বিলাহীখিনি সিজিবলৈ দিম। বিলাহীখিনি প্ৰায় সিজি আহিছে। এতিয়া মই এইখিনি এখন প্লেটত উলিয়াই ল'ম আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত মিক্সাৰ জাৰ এটাত লৈ এইখিনি পেষ্ট বনাই লৈছোঁ। এয়া এনেকৈ দেখিছেনে? এতিয়া একেখন কেৰাহীতে মই 1 চামুচ লৈছোঁ বাটাৰ আৰু বাটাৰখিনি নজ্বলিবৰ কাৰণে মই অকণমান ৰিফাইন অইলো ইয়াত এড কৰি দিম। এয়া অকণমান ৰিফাইন অইল এড কৰি দিছোঁ। এতিয়া মই কুটি থোৱা নহৰু 4 ফুট ইয়াত দি দিছোঁ। এতিয়া নহৰুখিনি অকণমান সময় ভাজিছোঁ। এয়া নহৰুখিনিৰ গোন্ধটো ওলোৱালৈকে ভাজি হোৱাৰ পাছত মই এতিয়া কেঁচা জলকীয়া কুটি থৈছিলোঁ যে 2টা, সেয়াও দি দিছোঁ। এনেকৈ অকণমান সময় ভাজি হোৱাৰ পাছত ডাঙৰকৈ কাটি থোৱা পিঁয়াজখিনি দি দিম। এতিয়া পিঁয়াজখিনি দি লগতে দি দিছোঁ গাজৰখিনি আৰু কেপচিকামখিনি। এয়া গাজৰ আৰু কেপচিকামখিনিও লগতে এড কৰি দিছোঁ মই। এতিয়া এইখিনি প্ৰায় 2 মিনিটমান মই ভাজিম। এতিয়া অকণমান নিমখ দি দিছোঁ। নিমখ মই কমকৈ দিছোঁ কাৰণ পেষ্টখিনিতো নিমখ দিয়া হৈছে, নহয়নে বাৰু? এয়া এনেকৈ অকণমান সময় ভাজি হোৱাৰ পাছত জালুকৰ গুড়িখিনিও মই দি দিম। এয়া দি দিছোঁ।
আপোনালোকেও ঘৰত এনেকৈ পাস্তা বনাই খাই চাবচোন, নিশ্চয় খাই ভাল পাব। এতিয়া মই ইয়াত পেষ্টখিনি দি দিছোঁ, যিখিনি পেষ্ট মই বনাই থৈছিলোঁ সেয়া পেষ্টখিনি ইয়াত দি দিছোঁ। পেষ্টখিনি দিয়াৰ পাছত অকণমান সময় ভাজি প্ৰায় 2 মিনিটমান ভাজিছোঁ। এনেকৈ ভাজি হোৱাৰ পাছত মই এতিয়া ইয়াত দি দিম গাখীৰ একাপ যে মই লৈছিলোঁ, সেয়া দেখিছেনে, গাখীৰ একাপ যে মই লৈছিলোঁ সেই গাখীৰ কাপ দি দিম। এয়া অকণমান ভাজি হোৱাৰ পাছত গাখীৰ কাপ মই দি দিছোঁ ইয়াত। গাখীৰখিনি দিয়াৰ পাছত ভালকৈ মিহলাই ল'ব। এইখিনি ধুনীয়াকৈ মিহলি হোৱাৰ পাছত অকণমান উতল আহিবলৈ দিম। এতিয়া এয়া দেখিছেনে, লাহে লাহে উতল আহিব ধৰিছে। এয়া উতল অহাৰ পাছত মই পাস্তাখিনি ইয়াত এড কৰি দিছোঁ। পাস্তাখিনি মই বইল কৰি লোৱা নাই, পাস্তা বইল নকৰাকৈও এনেকৈ খাব পাৰি, আপোনালোকে খাই চাবচোন। এতিয়া এইখিনি মই ঢাকোন মাৰি দিম প্ৰায় 3-4 মিনিটমানৰ কাৰণে, পাস্তাখিনি ভালকৈ সিজালৈকে। এয়া ঢাকোনখন মাৰি দিছোঁ। 3-4 মিনিটমানৰ পাছত এয়া দেখিছেনে, আমাৰ পাস্তা ৰেচিপি ৰেডি হৈ গ'ল। কিমান ধুনীয়া লাগিছে নহয়নে বাৰু দেখিবলৈ, খাবলৈও ইমান ভাল হয়। এয়া আমাৰ পাস্তা ৰেচিপি ৰেডি। আশা কৰিছোঁ আপোনালোকেও ঘৰত বনাই খাই চাব আৰু খাই খুবেই সোৱাদ পাব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে বহুত বহুত ধন্যবাদ। আকৌ আহিম আকৌ নতুন ৰেচিপি এটা লৈ। আজিলৈ আহিছোঁ।